এজন ভাৰতীয় মানুহে পাকিস্তানৰ কোনোবা এখন জেলত খুব বেয়া অমানৱীয় অৱস্থাত পৰি থাকে। তেখেতৰ কঁপি থকা হাতখনে নিজৰ পৰিয়াললৈ অন্তিমখন চিঠি লিখে। মা, দেউতা, মোক ক্ষমা কৰিবি, মই আৰু কেতিয়াও ঘূৰি যাব নোৱাৰিম। মই মোৰ গোটেই জীৱন দেশখনৰ কাৰণে সমৰ্পিত কৰি দিলোঁ। নাম ৰবীন্দ্ৰ কৌশিক। 23 বছৰ বয়সতে আমাৰ দেশৰ ইণ্টেলিজেঞ্চ এজেঞ্চি জইন কৰে। তেখেতে নিজৰ এটা নতুন আইডেণ্টিটি বনায় আৰু নবী আহমেদ চাকিৰ নামেৰে পাকিস্তানৰ কৰাচীত সংস্থাপন লয়। বহুত কষ্ট কৰি তেখেতে পাকিস্তান আৰ্মিত জইন কৰে। তেখেতৰ স্কিলছ আৰু ইণ্টেলিজেঞ্চৰ জহত পাকিস্তান আৰ্মিত মেজৰ ৰেংক পাবলৈ সক্ষম হয়। তেতিয়াৰ পৰা তেখেতে পাকিস্তানৰ বহুতো ছিক্ৰেট ইনফৰ্মেশ্যন ইণ্ডিয়াক দি আহিছিল। তেখেতৰ এই ইনফৰ্মেশ্যনৰ জহত ভাৰতে পাকিস্তানৰ বহুতো এটেক বিফল কৰিবলৈ সক্ষম হৈছিল আৰু হাজাৰ হাজাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল। 1983ত তেখেতৰ আইডেণ্টিটি ৰিভিল হয় আৰু পাকিস্তানে তেখেতক এৰেষ্ট কৰি লয়। পাকিস্তানে তেখেতক বহুত টৰ্চাৰ কৰে, অমানৱীয় অৱস্থাত জেলত ৰাখে। 16 বছৰ পাকিস্তানৰ জেলত কটোৱা পাছত অৱশেষত 21 নৱেম্বৰ 2001 চনত তেখেতে অন্তিম উশাহ লয়। তেখেতৰ মৃত্যু হৈ যায়। এই ইণ্ডিপেণ্ডেন্স ডেত আমি সকলোৱে তেখেতক আৰু তেখেতৰ নিচিনা সকলো জাছুচক এবাৰ সোঁৱৰাই এটা চেলিউট কৰোঁ আহক। এওঁলোকে ইউনিফৰ্ম নিপিন্ধে, বৰ্ডাৰত নাথাকে, অন ডিউটি মৃত্যু হ'লে শ্বহীদৰ দৰ্জাও নাপায়। আনকি আমাৰ গভৰ্ণমেণ্টে তেওঁলোক ইণ্ডিয়ান চিটিজেন নহয় বুলিয়ে কৈ দিয়ে। কিন্তু তথাপিও নিজৰ জীৱনৰ কথা চিন্তা নকৰি শত্ৰুৰ দেশৰ ভিতৰত সোমাই নিজৰ দেশখনক সুৰক্ষিত কৰে। এই আচল ছুপাৰ হিৰোসকলক দিল চে চালাম। জয় হিন্দ।